গুড ইভিনিং এভৰিৱান। কি খবৰ? ভালনে আপোনালোকৰ? মিতালী গগৈ ভিলগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাছিলোঁ, প্ৰায় এসপ্তাহমানেই হৈ গ'ল। মাজতে মোৰ গাটো ভাল নাছিলে, মই দিব পৰা নাছিলোঁ ভিডিঅ'। আৰু আজি ঘৰত যাম ভাবিছোঁ, মানে গাঁৱলৈ, মানে তাৰ নামঘৰটো শৰাই এখন দিম ভাবিছোঁ। ঠিক আছে, তেনেহ'লে চাই থাকিব আপোনালোকে। আৰু এতিয়া মৰ্ণিং 9টা বাজিছে। মই ল'ৰাটোকো খুৱাই বোৱাই হোৱালোঁ, হাজবেণ্ডো ডিউটি গ'ল। তাৰপিছতে এয়া মূৰ ধুলোঁ, শুকুৱাই নাই। আৰু ভাদ মাহত ক'তো যাব পৰা নাই, নামঘৰতো একো এটা দিব পৰা নাই। সেইকাৰণে ভাবিছোঁ আজি যিহেতু ছানডে, তো নামঘৰ শৰাই এখন দিমগৈ। আৰু তাত যদি সময় পাওঁ তেনেহ'লে মই নিশ্চয় আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম, নামঘৰত এটা ভিডিঅ' বনাম যদি পাৰোঁ। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো চাই যাওক মই আগলৈ। ভিডিঅ' কৰা নহ'লে, আহোঁতে ৰাতি হৈ গ'ল বহুত, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু কাষতে থকা বেল আইকনটো বজাই দিব। আৰু প্লিজ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে আগলৈ থকা ভিডিঅ'বিলাক আপোনালোকে দেখা পাব। থেংক ইউ।